জয় আই অসম, জয় জুবিন দা। আজি প্ৰকৃতিও কান্দি আছে। জুবিন দা আছিল প্ৰকৃতি প্ৰেমী। আমি গছবিলাক ঘনে ঘনে কাটিব নালাগে, পাৰিলে ৰুবহে লাগে। বলক তেন্তে ৰৈ কিনাৰে চাই আহোঁ। হা? 1150ৰ পৰা আছে মোৰ। 1150ৰ পৰা আছে। সকলোৰে বাছত এটাই কথা, জাষ্টিচ লাগে। আৰু আমি জুবিন দাক ন্যায় দিব পৰা নাই এতিয়ালৈকে। এই ব্ৰহ্মপুত্ৰত হ'লে আমি জুবিন দাক ঘূৰাই পালোহেঁতেন। সেই সাগৰখনেই আমাৰ জুবিন দাক চিনি নাপালেও ইয়াৰ আমঠু জুবিন দাৰ লাষ্ট মুভিখন সৎসংগ মন্দিৰৰ ওচৰতে থকা ৰুদ্ৰাক্ষ মলটোলৈ চাব আহিছোঁ। এতিয়া বাজিছে 11:10। মই কাটিছোঁ আকৌ 11:50ৰ পৰা। জুবিন দাৰ অন্তিমখন চিনেমা চাবলৈ আশাত ৰৈ আছোঁ। চিনেমাখন আৰম্ভ হ'বলৈ আৰু 40 মিনিটে আছে। তাৰ বাবে মন্দিৰতে আহিছোঁ। পৰম পিতা জুবিন দা য'তে আছে ভালকৈ থাকে, তাৰে কামনা কৰিছোঁ। দুলুৱা মেদাই আজি চিনেমাখন আশ্ৰমৰ আইতাবিলাকক ফুল এটা বুক কৰি দেখাইছে। যাক দেখাবলৈ ক্ষমতাবিলাক আছে ওলাই আহিব লাগে। সকলোৱে চাব বিচাৰে জুবিন দাৰ শেষ মুভিখন। আকৌ আমাৰ মাজলৈ আকৌ তেনেকৈয়ে গান গায়, কিন্তু শেষৰ যিটো চিনেমাৰ যদি হেৰি যে সাগৰখন বহুত ডাঙৰ বা সাগৰত এবাৰটো খুৱেই গ'ল, জুবিন বহুত ভিৰ আছিলে। চিনেমাখন আৰম্ভ হ'ব হৈছে আৰু সকলোকে অনুৰোধ কৰিছোঁ যদি ৰেকৰ্ডিং নকৰিব, প্লিজ কৈছোঁ। আপোনালোকক বুজাব নোৱাৰোঁ মোৰ কেনেকুৱা লাগিছে। মই নথকাৰ অনুভৱ